এই মুহূৰ্তে বলছে একটা গুরুত্বপূর্ণ খবর যুবক যুবতীর কারণে আহি পৰিছে এটা ভাল খবর যিসকল ঘৰত যুবক যুবতী আছে বয়সীয়াল যুবক যুবতী আছে তেওঁলোকৰ বাবে আহি পৰিছে এটা ভাল খবর চৰকাৰে দিব টকা 20,000 কোটি টকা যুবক যুবতী 18 বছৰৰ ওপৰৰ যুবক যুবতীক চৰকাৰে দিব টকা আৰু কোনে কোনে লাভ কৰিব এই টকা হবে একজানক এডভিট জৰিয়তে আজি ৰাতিপুৱা একটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তে বলছে বিগ ব্ৰেকিং নিউজ অসম চৰকাৰ তথা ভাৰত চৰকাৰ দুয়ো মিলি অসমৰ ল'ৰা ছোৱালীৰ কাৰণে লৈ আহিছে এক বাম্পাৰ অফাৰ যিসকল লোকৰ ঘৰত যুৱক যুৱতী আছে বিবাহৰ সময় হৈছে তেওঁলোকৰ কাৰণে আহি পৰিছে এটা ভাল খবৰ যুৱক যুৱতীৰ বিবাহৰ সময়ত চৰকাৰে দিব টকা 2 লাখ কোটি টকা আৰু এই টকা কোনে কোনে লাভ কৰিব হবে একজন লোক এডভাইট সুখবৰ আহি পৰিছে সকলো লোকসকলৰ কাৰণে অকল মিয়া মুছলমান নহয় যিসকল জাতি ধৰ্মৰ লোক জনগোষ্ঠীৰ লোক আছে তেওঁলোক সকলোৱে লাভ কৰিব এই টকা সকলো জনগোষ্ঠীৰ লোকসকলৰ কাৰণে আহি পৰিছে বাম্পাৰ অফাৰ শুনক কোন কোন জনগোষ্ঠীৰ লোকসকলে কিমান টকা লাভ কৰিব এইটো ভিডিঅ'ৰ পৰা চাই লওক মুছলমান যুৱক যুৱতী মুছলমান ল'ৰাৰ কাৰণে আহি পৰিছে এটা ভাল খবৰ মুছলমান ল'ৰাৰ বিয়াৰ সময়ত চৰকাৰে দিব 2 লাখ কোটি টকা মুছলমান ছোৱালীৰ বিয়াৰ সময়ত চৰকাৰে দিব 2 লাখ কোটি টকা হিন্দু সমাজৰ কাৰণে আহিছে আৰু এটা বাম্পাৰ অফাৰ হিন্দু সমাজৰ লোকৰ বিয়াৰ সময়ত চৰকাৰে দিব 5 লাখ কোটি টকা কিয়নো হিন্দু লোকসকলৰ কাৰণে আৰু এটা বাম্পাৰ অফাৰ দিছে চৰকাৰে বিবাহৰ সময়ত চৰকাৰে দিব টকা আৰু কোনে কোনে লাভ কৰিব এই টকা হিন্দু সমাজৰ কাৰণে আৰু এটা ভাল খবৰ আছে হিন্দু মহিলাসকলৰ কাৰণে আৰু এটা বাম্পাৰ অফাৰ প্ৰতিটো মাহতে হিন্দু মহিলাসকলে লাভ কৰিব 5,000 কোটি টকা আৰু মিয়া মুছলমানৰ কাৰণে আহি পৰিছে আৰু এটা ডাঙৰ খবৰ এই মুহূৰ্তে বলছে একটা গুৰুত্বপূৰ্ণ খবৰ মিয়া মুছলমান তথা অসমৰ যিমান লোকসকল আছে সকলো লোকসকলৰ কাৰণে আহি পৰিছে এটা বাম্পাৰ অফাৰ চৰকাৰে দিব টকা মিয়া মুছলমানৰ ল'ৰা ছোৱালীৰ বিবাহৰ সময়ত চৰকাৰে দিব 2 লাখ কোটি টকা আৰু এই টকা কোনে কোনে লাভ কৰিব আৰু কোনে কোনে লাভ নকৰিব হবে একজন এডভাইট জৰিয়তে 18 বছৰ 18 বছৰৰ 1 সেকেন্ড কম থাকিলে চৰকাৰে নিদিব টকা এই টকা লাভ কৰিব নোৱাৰে চৰকাৰে এটা নতুন নিয়ম লৈ আহিছে ল'ৰা ছোৱালীৰ বিবাহৰ সময়ত ছোৱালীৰ বয়স 18 বছৰ হ'ব লাগিব আৰু ল'ৰাৰ বয়স 23 বছৰ হ'ব লাগিব এই বয়সৰ ভিতৰত যদি বিয়া পাতে তেনে চৰকাৰৰ ফাণ্ডৰ পৰা পাব 2 লাখ কোটি টকা আৰু যদি 1 সেকেন্ড সময় কম থাকে চৰকাৰে নিদিব টকা আৰু উল্টা জেলত লৈ যাব পাৰে এই মুহূৰ্তে বেছি একটা গুৰুত্বপূৰ্ণ খবৰ 18 বছৰৰ 1 সেকেন্ড কম থাকিলে চৰকাৰে জেলত লৈ যাব পাৰে চৰকাৰে নিদিয়ে টকা আৰু এই টকা লাভ কৰিবলৈ হলে ছোৱালীৰ বয়স 18 বছৰ আৰু ল'ৰাৰ বয়স 23 বছৰৰ ভিতৰত হ'ব লাগিব 23 বছৰৰ ওপৰত হ'ব লাগিব নহলে বিপদ আছে ল'ৰা ছোৱালীৰ বিবাহৰ সময়ত চৰকাৰে দিব টকা আৰু এই টকা লাভ কৰক সবিশেষ জানলক এই ভিডিঅ'ৰ জৰিয়তে এই মুহূৰ্তে একটা গুৰুত্বপূৰ্ণ খবৰ ভাল খবৰ আহি পৰিছে সকলো অসমবাসীৰ কাৰণে জানলক এই ভিডিঅ'ৰ জৰিয়তে সবিশেষ জানলক এই ভিডিঅ'ৰ জৰিয়তে চৰকাৰে দিব টকা আৰু এই টকা কোনে কোনে লাভ কৰিব সবিশেষ জানলক এই ভিডিঅ'ৰ জৰিয়তে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ 1 জুনৰ পৰা আৰম্ভ হ'ব এই আইন 1 জুনৰ পৰা সকলো ঘৰৰ ল'ৰা ছোৱালী বিবাহৰ সময়ত চৰকাৰে দিব টকা কোনো একাউণ্ট নাথাকিলেও চৰকাৰে দিব টকা এটা ফাণ্ডৰ পৰা তথা চেকৰ জৰিয়তে চৰকাৰে দিব টকা চেক ঘৰত লৈ আহিব পোষ্ট অফিসত আহিব চেক আৰু সেইটো চেকৰ জৰিয়তে লাভ কৰিব পাৰিব এই টকা আৰু কোনে কোনে লাভ কৰিব এই টকা হবে জানলক এইটো ভিডিঅ'ৰ জৰিয়তে এই মুহূৰ্তে একটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তে বলছে একটা গুৰুত্বপূৰ্ণ খবৰ যুৱক যুৱতীৰ কাৰণে আহি পৰিছে এটা ভাল খবৰ যিসকল ঘৰত যুৱক যুৱতী আছে বয়সীয়াল যুৱক যুৱতী আছে তেওঁলোকৰ বাবে আহি পৰিছে এটা ভাল খবৰ চৰকাৰে দিব টকা 20,000 কোটি টকা যুৱক যুৱতী 18 বছৰৰ ওপৰৰ যুৱক যুৱতীক চৰকাৰে দিব টকা আৰু কোনে কোনে লাভ কৰিব এই টকা হবে জানলক এই ভিডিঅ'ৰ জৰিয়তে আজি ৰাতিপুৱা একটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তে বলছে বিগ ব্ৰেকিং নিউজ অসম চৰকাৰ তথা ভাৰত চৰকাৰ দুয়ো মিলি অসমৰ ল'ৰা ছোৱালীৰ কাৰণে লৈ আহিছে এক বাম্পাৰ অফাৰ যিসকল লোকৰ ঘৰত যুৱক যুৱতী আছে বিবাহৰ সময় হৈছে তেওঁলোকৰ কাৰণে আহি পৰিছে এটা ভাল খবৰ যুৱক যুৱতীৰ বিবাহৰ সময়ত চৰকাৰে দিব টকা 2 লাখ কোটি টকা আৰু এই টকা কোনে কোনে লাভ কৰিব হবে একজন লোক এডভাইট সুখবৰ আহি পৰিছে সকলো লোকসকলৰ কাৰণে অকল মিয়া মুছলমান নহয় যিসকল জাতি ধৰ্মৰ লোক জনগোষ্ঠীৰ লোক আছে তেওঁলোক সকলোৱে লাভ কৰিব এই টকা সকলো জনগোষ্ঠীৰ লোকসকলৰ কাৰণে আহি পৰিছে বাম্পাৰ অফাৰ শুনক কোন জনগোষ্ঠীৰ লোকসকলে কিমান টকা লাভ কৰিব এইটো ভিডিঅ'ৰ পৰা চাই লওক মুছলমান যুৱক যুৱতী মুছলমান ল'ৰাৰ কাৰণে আহি পৰিছে এটা ভাল খবৰ মুছলমান ল'ৰাৰ বিয়াৰ সময়ত চৰকাৰে দিব 2 লাখ কোটি টকা মুছলমান ছোৱালীৰ বিয়াৰ সময়ত চৰকাৰে দিব 2 লাখ কোটি টকা হিন্দু সমাজৰ কাৰণে আহিছে আৰু এটা বাম্পাৰ অফাৰ হিন্দু সমাজৰ লোকৰ বিয়াৰ সময়ত চৰকাৰে দিব 5 লাখ কোটি টকা কিয়নো হিন্দু লোকসকলৰ কাৰণে আৰু এটা বাম্পাৰ অফাৰ দিছে চৰকাৰে বিবাহৰ সময়ত চৰকাৰে দিব টকা আৰু কোনে কোনে লাভ কৰিব এই টকা হিন্দু সমাজৰ কাৰণে আৰু এটা ভাল খবৰ আছে হিন্দু মহিলাসকলৰ কাৰণে আৰু এটা বাম্পাৰ অফাৰ প্ৰতিটো মাহতে হিন্দু মহিলাসকলে লাভ কৰিব 5,000 কোটি টকা আৰু মিয়া মুছলমানৰ কাৰণে আহি পৰিছে আৰু এটা ডাঙৰ খবৰ এই মুহূৰ্তে বলছে একটা গুৰুত্বপূৰ্ণ খবৰ মিয়া মুছলমান তথা অসমৰ যিমান লোকসকল আছে সকলো লোকসকলৰ কাৰণে আহি পৰিছে এটা বাম্পাৰ অফাৰ চৰকাৰে দিব টকা
মিয়া মুছলমানৰ ল'ৰা ছোৱালীৰ বিবাহৰ সময়ত চৰকাৰে দিব 2 লাখ কয় টকা, আৰু এই টকা কোনো কোনো লাভ কৰিব আৰু কোনো কোনো লাভ নকৰিব। হবি এক্সাম এডভাইস জৰিয়তে 18 বছৰ 18 বছৰৰ 1 ছেকেণ্ড কম থাকিলে চৰকাৰে নিদিব টকা, এই টকা লাভ কৰিব নোৱাৰে। চৰকাৰে এটা নতুন নিয়ম লৈ আহিছে, ল'ৰা ছোৱালীৰ বিবাহৰ সময়ত ছোৱালীৰ বয়স 18 বছৰ হ'ব লাগিব আৰু ল'ৰাৰ বয়স 23 বছৰ হ'ব লাগিব। এই বয়সৰ ভিতৰত যদি বিয়া পাতে তেনেহ'লে চৰকাৰৰ ফাণ্ডৰ পৰা পাব 2 লাখ কয় টকা, আৰু যদি 1 ছেকেণ্ড সময় কম থাকে চৰকাৰে নিদিব টকা আৰু ওলোটা জেলত লৈ যাব পাৰে।